আমি কোৱেশ্চন নম্বৰ 11 টো কৰো চিত্ৰত ABC সমদ্বিবাহু ত্ৰিভুজৰ AB ইকুৱেল টু AC আৰু CBৰ বৰ্ধিত অংশত ই এটা বিন্দু যাতে AD লম্ব BC ঠিক আছে এইটো হল লম্বৰ চিহ্ন ঠিক আছে লম্ব মানে হল ইংলিছত আমি কি বুলি কওঁ পাৰপেন্ডিকুলাৰ বুলি কওঁ মানে তাৰ মানে 90 ডিগ্ৰী কোণ কৰি থাকিব লাগিব আৰু EF লম্ব AC তেন্তে প্ৰমাণ কৰা যে ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ ECF তো ইয়াতে তোমালোকক চিত্ৰটো দিয়া আছে ঠিক আছে প্ৰশ্নতে তো প্ৰশ্নত কি কৈছে আমাক চাবা মই বুজাই দিছো প্ৰশ্নত আমাক কৈছে যে ABC এটা কি হয় এটা সমদ্বিবাহু ত্ৰিভুজ হয় ঠিক আছে সমদ্বিবাহু ত্ৰিভুজ মানে তো সকলোৱে জানা যত কি হয় দুটা বাহু সমান হয় তো ইয়াতে কোন দুটা বাহু সমান বুলি কৈছে আমাক AB আৰু AC সমান বুলি কৈছে তাৰ মানে AB আৰু AC সমান লগতে আমাক এইটো কৈছে যে আৰু CBৰ বৰ্ধিত অংশত মানে কি এই CB যিডাল বাহু সেই বাহুডাল ই বিন্দুলৈকে কি কৰিছে বঢ়াই দিছে ঠিক আছে আৰু ই বিন্দুলৈকে বঢ়াই দিয়াৰ পিছত ইৰ পৰা F লৈকে ঠিক আছে ইৰ পৰা F লৈকে এডাল কি টানা হৈছে ACৰ ওপৰত এডাল লম্ব টানা হৈছে ধৰিব পাৰিছা ঠিক আছে সেই কাৰণে ইয়াতে চোৱা 90 ডিগ্ৰী কোণ এটা দিয়া আছে ঠিক তেনেকৈ AD এই AD ডাল কি হৈছে BCৰ ওপৰত কি টনা হৈছে এডাল লম্ব টনা হৈছে আৰু এই কাৰণে এটা 90 ডিগ্ৰী কোণৰ এটা চিহ্ন দিয়া হৈছে তোমালোক তাৰ পৰা আমি প্ৰমাণ কি কৰিব লাগে আমি প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABD কোনটো এইটো ত্ৰিভুজ ABD ধৰিব পাৰিছা কোনটো ABD কাৰ লগত সদৃশ বুলি প্ৰমাণ কৰিব লাগে ত্ৰিভুজ ECF কোনটো এইটো ECF ঠিক আছে এই দুটা ত্ৰিভুজ আমি ইয়াতে সদৃশ বুলি প্ৰমাণ কৰিব লাগে ঠিক আছে চাবা আমি কেনেকৈ কৰিম এতিয়া সমাধান প্ৰথমতে আমি লিখো কি দিয়া আছে কি আমাক উলিয়াব দিছে যে ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ECF সদৃশ বুলি আমি লিখিম যে ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ECFৰ পৰা ঠিক আছে মই ইয়াতে ডাইৰেক্টলি তোমালোকক প্ৰমাণটোৱে কৰি দিছো তোমালোকে যেতিয়া প্ৰমাণ এটা কৰিবা ন তেতিয়া কিন্তু আগত এই প্ৰমাণটোৰ আগত তোমালোকে কি দিয়া আছে আৰু কি প্ৰমাণ কৰিব লাগে সেইখিনি কিন্তু আগত লিখিব লাগিব ঠিক আছে মই আগৰ কিছুমান প্ৰশ্নত ইয়াৰে আগৰ কিছুমান প্ৰশ্নত তোমালোকক ধুনীয়াকে কেনেকে প্ৰমাণ এটা কৰিবা প্ৰথমতে কি লিখিব লাগে তাৰ পিছত আমি কি দিয়াখিনি কি গিভেনখিনি আমি লিখিব লাগে ঠিক আছে তাৰ পিছত কি প্ৰমাণ কৰিব লাগে সেইখিনি লিখিব লাগে আৰু তাৰ পিছত আমি প্ৰমাণটো কৰিব লাগে তো ধুনীয়াকে সেই ফৰমেটটোত মই ধুনীয়াকে লিখি দিছো কিছুমান প্ৰশ্ন সব প্ৰশ্নতে মই লিখা নাই কাৰণ নহলে বহুত লম্বা হৈ যায় ভিডিওটো আৰু মেইনলি তোমালোকক সেই প্ৰমাণখিনিহে দেখাব লাগে হয় নাই প্ৰমাণখিনিয়ে তোমালোকে মানে বুজি পাব লাগে বাকিখিনিটো তোমালোকে নিজেও লিখিব পাৰিবা প্ৰশ্নটো চাই ওকে সো এতিয়া এই দুটা ত্ৰিভুজৰ আমি যদি চাও এটা হল ত্ৰিভুজ ABD কোন দুটা মই কৈ দিলো মাত্ৰ যে ABD ত্ৰিভুজ আৰু ECF ত্ৰিভুজ এই দুটা ঠিক আছে এই ত্ৰিভুজ দুটাৰ এতিয়া আমি যদি সদৃশ কৰিব লাগে তেন্তে ইহঁতৰ আমি চাব লাগিব কি কি সমান আছে ঠিক আছে প্ৰথম কথা হল এই EF ডাল ACৰ ওপৰত লম্ব এতিয়া লম্ব যদি হয় তাৰমানে EFC এই কোণটো কিমান ডিগ্ৰী 90 ডিগ্ৰী এটো আমি গম পালো ঠিক তেনেকে AD ডাল BCৰ ওপৰত লম্ব হলে তেন্তে ADB এই কোণটো কিমান হ'ব 90 ডিগ্ৰী হ'ব হয় নাই যেনেকে ADC কোণটো যদি এইটো 90 ডিগ্ৰী হয় তেন্তে এইটোও 90 ডিগ্ৰী হ'ব দুটাই 90 ডিগ্ৰী হ'ব ঠিক আছে তো তাৰ মানে এই কোণটো আৰু এই কোণটো আমি সমান বুলি লিখিব পাৰিম কাৰণ যেহেতু দুটাই 90 ডিগ্ৰী হয় ঠিক আছে ধৰিব পাৰিছা সকলোৱে তো আমি লিখিম যে কোণ ADB ইকুৱেল টু কি হ'ব কোণ EFC কিমান ডিগ্ৰী দুটাই 90 ডিগ্ৰী তো ইকুৱেল টু আমি 90 ডিগ্ৰী বুলি এনেকে লিখি দিব পাৰো ঠিক আছে বা 90 ডিগ্ৰী তোমালোকে ব্ৰেকেটতো লিখি দিব পাৰা একো কথা নাই ব্ৰেকেটত কি লিখিম আমি ব্ৰেকেটত লিখিম কিয় হল লম্ব কাৰণ ইয়াতে AD ডাল BCৰ ওপৰত লম্ব হেতু কাৰণে ADB কোণটো 90 ডিগ্ৰী হৈছে তো আমি লিখিম যেহেতু AD লম্ব কি হ'ব BC কমা আৰু ইপিনে EF লম্ব AC হৈ গল আমি দুটা কোণ পাই গলো ঠিক আছে সমান বুলি নেক্সট আৰু কি আছে নেক্সট যদি তোমালোকে চোৱা
ইয়াতে আমাক কি বুলি কৈছিল, আমাক কৈছিল যে ABC এটা কি হয়, এটা সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছিল, হয়নে? য'ত কি হয়, এই AB ডাল AC ৰ লগত সমান, ঠিক আছে, এইডাল আৰু এইডাল সমান ইয়াতে। তো AB আৰু AC যদি সমান হয়, তেন্তে এই B কোণটো আৰু C কোণটোতো সমান হ'ব, হয় নাই? কাৰণ আমি জানো যে এটা সমদ্বিবাহু ত্ৰিভুজৰ যদি দুটা বাহু সমান হয়, তেন্তে তাৰ বিপৰীত কোণ দুটাও সমান, ঠিক আছে। তো আমি এইটো লিখিব পাৰো, বুজি পাইছা? এতিয়া চোৱা, এই B আৰু C কোণ দুটা যে সমান হ'ল, এই সমান কোণ দুটা, এই যি দুটা ত্ৰিভুজ আমি সদৃশ কৰিব লৈছো, সেই সেই ত্ৰিভুজ দুটাটো আছে, চাবা কেনেকে। প্ৰথম কথা হ'ল ABD ত্ৰিভুজৰ এই B কোণটো আমি ল'ব পাৰো, হয়নে? আৰু এই যে C কোণটো আছে, সেই C কোণটো ইয়াতে ক'ত আছে, ECF যিটো ত্ৰিভুজ, যিটো আমাক সদৃশ কৰিব দিছে, ঠিক আছে, সেই ত্ৰিভুজটো যদি চোৱা, এই C কোণটোৱে নাই জানো, আছে। ইতিমধ্যে B আৰু C কোণটো সমান বুলি আমি জানোৱে, কাৰণ AB আৰু AC সমান, ধৰিব পাৰিছা, ঠিক আছে। তাৰ পৰা আমি এতিয়া এই কোণ দুটা আমি সমান বুলি লিখিম, কোণ B ইকুৱেল টু কোণ C, ঠিক আছে। বা তোমালোকে ভালদৰে লিখি দিব পাৰা, কোণ B ইকুৱেল টু কোণ C বুলি লিখাতকে ডাইৰেক্ট এনেকে লিখিবা যে কোণ ABD বুলি ক'লে আমি এই কোণটো বুজাম, ঠিক আছে, আৰু কোণ ECF বুলি ক'লে আমি এই কোণটো বুজাম, ঠিক আছে। যিহেতু সেই ত্ৰিভুজ দুটাৰ কথা কৈছো, গতিকে কোণ দুটা আমি ভালকে স্পেচিফিকেলি লিখি দিলে ভাল, ঠিক আছে, ধৰিব পাৰিছা। তো আমি লিখিম যে কোণ ABD ইকুৱেল টু কি হ'ব, কোণ ECF। ব্ৰেকেটত কি লিখিম আমি, যে যিহেতু ত্ৰিভুজ ABC সমদ্বিবাহু, য'ত কোন দুটা বাহু সমান, AB ইকুৱেল টু AC। তো গোটেইখিনি এনেকে ধুনীয়াকে ব্ৰেকেটত লিখি থলে হ'ল, যাতে টিচাৰে বুজি পায় কিয় তুমি সমান বুলি লিখিলা, ঠিক আছে। এতিয়া যিহেতু দুটা কোণ সমান হ'লে, হয় নাই, তাৰ মানে দুটা ত্ৰিভুজ সদৃশ হ'ব, কাৰণ আমি কোন কোন চৰ্তটো জানো, এই চৰ্ত, হয়নে? তো আমি লিখিম যে এতেকে ত্ৰিভুজ ABD কি হ'ব, সদৃশ ত্ৰিভুজ ECF। ধৰিব পাৰিছা? তো ব্ৰেকেটত আমি কি লিখিম, কোন কোন চৰ্ত, তাৰমানে এ চৰ্ত হৈ গ'ল। এইটোৱেতো আমাক প্ৰমাণ কৰিব দিছিল, হয়নে? নেক্সট প্ৰশ্নটো আমি চাওঁ। নেক্সটটো কি দিছে চোৱা, যে ABC ত্ৰিভুজৰ দুটা বাহু AB আৰু BC আৰু মধ্যমা ADৰ লগত PQR ত্ৰিভুজৰ ক্ৰমে দুটা বাহু PQ আৰু QR আৰু মধ্যমা PM সমানুপাতিক। দেখুওৱা যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR, ঠিক আছে। তো ইয়াত তোমালোকক চিত্ৰটো দিয়া নাই, প্ৰথম কথা। তো চিত্ৰটো তোমালোকে নিজে অংকন কৰিব লাগিব। ইয়াতে আমাক দুটা ত্ৰিভুজৰ কথা কৈছে, এটা হ'ল ত্ৰিভুজ ABC আৰু এটা হ'ল ত্ৰিভুজ কি, এটা হ'ল ত্ৰিভুজ PQR, ঠিক আছে। তো আমি আগতে সেই চিত্ৰ দুটা অংকন কৰি লওঁ, ঠিক আছে। ABC আৰু PQR চিত্ৰ দুটা আমি ত্ৰিভুজ দুটা অংকন কৰি লওঁ। আৰু যিহেতু আমাক ত্ৰিভুজ ABC আৰু PQR আমাক সদৃশ বুলি প্ৰমাণ কৰিব দিছে, গতিকে সেই ত্ৰিভুজ দুটা যেতিয়া অংকন কৰিবা ন, অংকন কৰোঁতে অকণমান সদৃশ হিচাপত অংকন কৰিবা সদায়, ঠিক আছে, বুজি পাইছা, যাতে দেখাত সদৃশ হয় ত্ৰিভুজ দুটা। তো আমি আগত ত্ৰিভুজ দুটা অংকন কৰি লওঁ। তো এই দুটা আমি ত্ৰিভুজ অংকন কৰিলো, ঠিক আছে। এটা আমি নাম দিলো ABC বুলি, এইটোৰ আমি নাম দিলো ABC, আৰু এটাৰ আমি নাম দিলো কি, PQR। ধৰিব পাৰিছা? এতিয়া চোৱা, মন কৰা কি দিছে, যে ত্ৰিভুজ ABCৰ দুটা বাহু AB আৰু BC আৰু মধ্যমা AD। এতিয়া মধ্যমা AD বুলি কৈছে, ঠিক আছে। এতিয়া মধ্যমা মানে কি, মধ্যমা মানে কি, যে মধ্যমা মানে হৈছে যে এনেকুৱা এডাল ৰেখাখণ্ড, যিডাল ৰেখাখণ্ডই যিটো বাহুৰ ওপৰত সেই ৰেখাখণ্ডডাল অংকন কৰা হয়, সেই বাহুডালক কি কৰে, সেই ৰেখাখণ্ডডালে সমানে দুটা ভাগত ভাগ কৰে, বুজি পাইছা, বা সমদ্বিখণ্ডিত কৰে বুলি আমি ক'ব পাৰো সেই বাহুটো, ঠিক আছে। তো এতিয়া AD যদি এডাল মধ্যমা হয়, তেন্তে তাৰমানে কি, A বিন্দুৰ পৰা অংকন কৰিব লাগিব আমি। এতিয়া A বিন্দুৰ পৰা আমি কোনটো বাহুলৈকে অংকন কৰিম, A বিন্দুৰ বিপৰীত বাহু কোনটো, BC, তাৰমানে BC বাহুৰ ওপৰত আমি মধ্যমা এডাল অংকন কৰিব লাগিব, ধৰিব পাৰিছা। আৰু BC বাহুৰ একদম আমি যিটো তোমাৰ মধ্যবিন্দু, সেই মধ্যবিন্দুটো অংকন কৰিব লাগিব, ঠিক আছে, যাতে BC বাহুটোক সেই মধ্যমাডালে কি কৰে, দুটা সমান ভাগত ভাগ কৰে, ঠিক আছে, ধৰিব পাৰিছা। তো আমি এতিয়া কি কৰো, আমি মধ্যমাডাল অংকন কৰি লওঁ, ঠিক আছে।
ইয়াতে এৰ পৰা আমি একদম মাজলৈকে তোমালোকে স্কেল দি ভালকে আগতে হেৰি কৰি ল'বা, মধ্যবিন্দুটো ওলাই ল'বা, ঠিক আছে। ওলাই লৈ কিনে এই বিন্দুৰ পৰা সেই মধ্যবিন্দুটোলৈকে বিচিৰ তোমালোকে এডি এডাল মধ্যমা টানিবা, ঠিক আছে। ধৰিব পাৰিছা? তাৰমানে এডি মধ্যমা হ'ল এবিচিৰ। ঠিক তেনেকে আকৌ পি কিউ আৰ ত্ৰিভুজটোৰো আমাক এডাল মধ্যমা অংকন কৰিব দিছে পি এম বুলি, বুজি পাইছা? বাকীখিনি আমি চোৱা নাই, ঠিক আছে। এই কি সমানুপাতিক হ'ব কি হ'ব সেইখিনি আমি পিছত চাম। আগত আমি কি কি অংকন কৰিব লাগে সেইখিনি চাই লৈছো, ঠিক আছে। তাৰমানে পি বিন্দুৰ পৰা আমি কোনটো বাহুলৈকে অংকন কৰিম? কিউ আৰ বাহুলৈকে অংকন কৰিব লাগিব, হয় নে নাই? তো আমি লিখিম ইয়াতে, মানে আমি অংকন কৰিম পি এম, ঠিক আছে। ইয়াৰো আমি মধ্যবিন্দুটো লৈ ইয়ালৈকে তোমালোকে এনেকে অংকন কৰি দিবা, ঠিক আছে। হ'ল, এইটো আমি কি বুলি ক'লো? পি এম বুলি ক'লো, বুজি পাইছা? এতিয়া আমি প্ৰশ্নটো আৰু এবাৰ পঢ়ো। প্ৰশ্নটো কি দিছে আমাক? আমাক কি কৈছে যে ত্ৰিভুজ এ বি চিৰ দুটা বাহু এ বি আৰু বি চি আৰু মধ্যমা এ ডিৰ লগত ত্ৰিভুজ পি কিউ আৰৰ ক্ৰমে দুটা বাহু পি কিউ আৰু কিউ আৰ আৰু মধ্যমা পি এম সমানুপাতিক, ঠিক আছে। তাৰ অৰ্থটো কি চোৱা। আমাক কি দিয়া আছে? তাৰ মানে মই এইখিনি কথা লিখি দিছো তোমাক। আমাক দিয়া আছে যে এ বি বি চি আৰু এ ডি মধ্যমা, ত্ৰিভুজ এ বি চিৰ এ বি বি চি আৰু এ ডি মধ্যমাৰ লগত পি কিউ কিউ আৰ আৰু পি এম ক্ৰমে সমানুপাতিক। তাৰ মানে এতিয়া চোৱা, প্ৰথম কথা হ'ল আমি এনেকে চাব লাগিব যে এ বি বাহু যদি এডাল লওঁ, তেতিয়াহ'লে এ বি বাহুৰ তোমাৰ এতিয়া চোৱা, তাৰমানে আমি যদি এ বি চি ত্ৰিভুজটোৰ এ বি বাহুডাল লওঁ, এতিয়া এ বি বাহুডালৰ অনুৰূপ বাহু কোনডাল হ'ব? পি কিউ আৰ ত্ৰিভুজৰ পি কিউ হ'ব। তাৰ মানে তাৰ অৰ্থটো কি? এ বি আৰু পি কিউ কি হৈ আছে? তোমাৰ এ বি আৰু পি কিউৰ আমাক অনুপাত ল'ব দিছে, ঠিক আছে। তো এ বি বাই পি কিউ আমি ললো, হ'ল, ললো। তাৰপিছত নেক্সট কি কৈছে? বি চি, ঠিক আছে। বি চি যদি বাহুটো লোৱা, ইপিনে বি চি বাহুটোৰ লগত তুমি ইপিনে কাক তুমি অনুৰূপ পাবা? কিউ আৰ বাহুডাল পাবা, হয় নাই? তো বি চি আৰু কিউ আৰৰ আমাক অনুপাত ল'ব দিছে, আৰু এই অনুপাত কেইটা সমান, কাৰণ সমানুপাতিক বুলি কৈছে নহয়। সমানুপাতিক মানে কি? অনুপাতবোৰ সমান, হয় নে? তো আমি লিখিম বি চি বাই কিউ আৰ। আৰু লগতে কি কৈছে? এই এ ডি আৰু ইপিনে পি এম, এই যি দুডাল মধ্যমা, সেই মধ্যমা দুডালো কি হৈ আছে ইয়াতে? তোমাৰ ইহঁতৰ অনুপাতটো সমান হৈ আছে। তাৰমানে এ ডি আৰু পি এমৰো আমি ইয়াতে কি ল'ম? আমি মধ্যমা ল'ম আৰু সমান বুলি লিখিব লাগিব। হ'ল, ধৰিব পাৰিলো আমি, ঠিক আছে। এইখিনিলৈকে আমি ধৰিব পাৰিছো। এতিয়া তাৰ পৰা আমাক প্ৰমাণ কি কৰিব দিছে? প্ৰমাণ এইটোৱে কৰিব দিছে যে এ বি চি ত্ৰিভুজটো পি কিউ আৰ ত্ৰিভুজৰ লগত কি হ'ব? সদৃশ বুলি প্ৰমাণ কৰিব দিছে, ঠিক আছে। ধৰিব পাৰিছা? এতিয়া চোৱা, এ বি চি ত্ৰিভুজটো পি কিউ আৰ ত্ৰিভুজৰ লগত যদি আমি সদৃশ কৰিবই লাগে, তেন্তে আমি কি দেখাব লাগিব? আমি এই ত্ৰিভুজ দুটাৰ কিবা কোণ, আমি দুটা কোণ বা তিনিটা কোণ সমান বুলি দেখাব পাৰিম, বা সিহঁতৰ বাহু তিনিটাৰ অনুপাত সমান বুলি দেখাব পাৰো, ঠিক আছে। বা কিবা এটা চৰ্তত মুঠতে আমি এই ত্ৰিভুজ দুটা আমি তোমাৰ সদৃশ বুলি দেখাব লাগে, ঠিক আছে। এতিয়া আৰম্ভণি কেনেকে কৰিম আমি? আৰম্ভণিটো আমি চাবা, প্ৰথম কথা হ'ল আমি ইয়াতে কি কৰিব লাগিব? আমি প্ৰথমতে এই যিটো এ বি ডি ত্ৰিভুজ আছে, ঠিক আছে, এ বি চি নহয় দেই, এ বি ডি ত্ৰিভুজ। কোনটো এ বি ডি ত্ৰিভুজ? এতিয়া এইটো এ বি ডি ত্ৰিভুজ, ঠিক আছে। এই এ বি ডি ত্ৰিভুজটো আমি পি কিউ এম ত্ৰিভুজৰ আমি সদৃশ বুলি আমি আগতে প্ৰমাণ কৰিম, ঠিক আছে। প্ৰমাণ কৰিব পাৰিম। কেনেকে প্ৰমাণ কৰিব পাৰিম চাবা। আৰু তাৰপিছত কি কৰিম? কিয় মানে সেই ত্ৰিভুজ দুটা আমি কিয় সদৃশ কৰিব লগা হ'ল, সেই গোটেই কথাখিনি তোমালোকক মই কৈ দিম, ঠিক আছে। তো আমি এইখিনি লিখি ললো, ঠিক আছে। এতিয়া প্ৰথম কথা হ'ল আমাক কি দিছে? যে এ ডি ডাল বি চিৰ কি হয়? মধ্যমা হয়, ঠিক আছে। তাৰমানে এ ডি ডাল ত্ৰিভুজ এ বি চিৰ কি হয়? মধ্যমা হয়। মধ্যমা মানে কি?
তাৰমানে ডি বিন্দুটো বিচিৰ মধ্যবিন্দু। এতিয়া ডি যদি বিচিৰ মধ্যবিন্দু হয় তেন্তে এই বি ডি আৰু ডি চি কি হ'ব, সমান হ'বনে? সমান হ'ব। ঠিক আছে, তাৰ পৰা চাবা আমি কি লিখিম। তো এইটোক আমি আগত সমীকৰণ 1 বুলি কৈ থলো দেই, এইটো পিছত লাগিব আমাক এই সমীকৰণটো। তো আমি লিখিম যে এডি ত্ৰিভুজ এবিচিৰ মধ্যমা। ঠিক আছে, এতেকে আমি কি লিখিব পাৰো যে এই বিডিডাল, ঠিক আছে, বিডি যিখিনি হ'ব সেই বিডিডাল গোটেই বিচি বাহুটোৰ আধা নহ'ব জানো? হ'ব। কিয় হ'ব? কাৰণ যদি বিডি আৰু ডিচি সমান হয় তেন্তে বিডি যিখিনি অংশ সেই অংশখিনি গোটেই বিচি বাহুডালৰ কি হ'ব? আধা হ'ব। ঠিক আছে, ধৰা হ'ল এডাল কি হয়? ৰেখাখণ্ড। ঠিক আছে, এবি বুলি এডাল মই ৰেখাখণ্ড দিলো দিয়া। এতিয়া এবিৰ ধৰা হ'ল এবি ৰেখাখণ্ডডালৰ দৈৰ্ঘ্য মই ক'লো যে 6 চেণ্টিমিটাৰ বুলি। যদি মই একদম মাজতে এটা বিন্দু লওঁ, ঠিক আছে, চি বুলি, তেন্তে এচিৰ মান কিমান হ'ব? এবিৰ আধা নহ'ব জানো? 3 চেণ্টিমিটাৰ হ'ব, হয়নে? বা চিবিৰ মান কিমান হ'ব? এবিৰ আধা 3 চেণ্টিমিটাৰ হ'ব। তো তাৰ পৰা এই কনচেপ্টটোৰ পৰা আমি এইখিনিওতো ক'ব পাৰো যে বিডিডাল বিচিৰ কি হ'ব? আধা হ'ব। ধৰিব পাৰিছা? ঠিক আছে, তো আমি লিখিম ইয়াতে যে বিডি ইকুৱেল টু আধা মানে কি? 1/2, হয়নে? তাৰমানে 1/2 ইনটু কি হ'ব? বিচি হ'ব। ঠিক আছে, এইটো আমি সমীকৰণ 2 বুলি কৈ থলো। ধৰিব পাৰিছা? তাৰপিছত আকৌ ঠিক তেনেদৰে পি এম ডালো পি কিউ আৰৰ মধ্যমা হয়, তো এইটোও আমি লিখি ললো। একেদৰে পি এম ত্ৰিভুজ পি কিউ আৰৰ মধ্যমা। এতেকে আমি কি লিখিম? ইয়াতেও আমি লিখিব পাৰো যে কিউ এম, এই কিউ এম অংশখিনি গোটেই কিউ আৰৰ কি হ'ব? আধা হ'ব, হয়নে? তো আমি লিখিম যে কিউ এম ইকুৱেল টু কি হ'ব? 1/2 ইনটু কিউ আৰ। এইটোক আমি সমীকৰণ 3 বুলি কৈ থলো। পিছত লাগিব আমাক এইবিলাক, সেইকাৰণে সমীকৰণ 1 2 3 কৈ থৈছো। এইখিনিলৈকে হৈ গ'ল। এতিয়া চোৱা, এতিয়া আমি আকৌ এই অনুপাতটো আনিম আমি। ঠিক আছে, যে সমীকৰণ 1 ৰ পৰা কি আছিল আমাৰ? যে এ বি বাই পি কিউ ইকুৱেল টু বি চি বাই কিউ আৰ ইকুৱেল টু কি আছিল? এ ডি বাই পি এম। ঠিক আছে, তাৰ পৰা আমি কি কৰিম? এ বি বাই পি কিউটো এ বি বাই পি কিউ হিচাপে থাকিব, ইকুৱেল টু এই বিচিৰ ঠাইত আমি কি লিখিব পাৰো? এতিয়া চোৱা, বিডি ইকুৱেল টু যদি 1/2 বিচি হয় তেন্তে তাৰ পৰা আমি 1/2ক যদি লেফ্ট হেণ্ড চাইড লৈ যাওঁ তেন্তে কি হ'ব? এইটো টুৱাইচ বিডি হৈ নাযাব জানো? তো টুৱাইচ বিডি ইকুৱেল টু আমি বিচি পাম। ঠিক আছে, বুজি পাইছা? আমি এটা কাম কৰো, এইটো সমীকৰণ 2 নকৈ আমি তলৰটো সমীকৰণ 2 কৈ থৈ দিয়া। ঠিক আছে, তেতিয়াহ'লে বেছি বুজিবৰ কাৰণে সুবিধা হ'ব। তো আমি কি কৰিলো? বিডি ইকুৱেল টু যদি 1/2 বিচি হয় তেন্তে 1/2ক যদি আমি লেফ্ট হেণ্ড চাইড লৈ যাওঁ কি হৈ যাব? এইটো 2 হৈ যাব, হয়নে? হৰণটো পূৰণ হৈ যায়। তো গতিকে টুৱাইচ বিডি ইকুৱেল টু কি হৈ গ'ল? বিচি হৈ গ'ল। তাৰ পৰা আমি কি কৰিম? এই বিচিৰ ঠাইত আমি কি লিখি দিম? 2 বিচি লিখি দিম, সৰি 2 বিডি লিখি দিম। ঠিক আছে, 2 বিডি লিখি দিলো আমি। ঠিক তেনেকে কিউ আৰ ইকুৱেল টু এইটো যে আছে কিউ এম ইকুৱেল টু 1/2 কিউ আৰ, তাৰ পৰা আমি কি কৰিলো? আমি 1/2ক যদি লেফ্ট হেণ্ড চাইড লৈ যাওঁ এইটো কি হৈ যাব? টুৱাইচ কিউ এম ইকুৱেল টু কি হৈ যাব? কিউ আৰ হৈ যাব, হয়নে? তো ইয়াতেও আমি এইটো সমীকৰণ 3 নিদি আমি তলৰটোক দি থলো দিয়া। ঠিক আছে, তলৰটোক দি থলে বেছি সুবিধা হ'ব। এতিয়া কিউ আৰৰ ঠাইত আমি কি লিখি দিম? টুৱাইচ কিউ এম লিখি দিম, আৰু ইপিনে এ ডি বাই পি এম আমি লিখি থম। হ'ল। ইয়াতে আমি কি পালো? এই দুটা আমি কেনেকে পালো? সমীকৰণ 2 আৰু ইপিনে সমীকৰণ 3 পৰা, হয়নে? তো ইয়াতে লিখি থব লাগিব সমীকৰণ 2 আৰু
3 পৰা ধৰিব পাৰিছা এতিয়া তাৰ পৰা এই 2 টো কাটা গ'ল মানে 2 টো কাটা গ'ল কাটা যোৱাৰ পিছত কি থাকিব ইয়াতে ইপিনে থাকিব AB বাই PQ ইপিনে কি থাকিব BD বাই QM ইকুৱেল টু কি থাকিব AD বাই PM থাকিব ঠিক আছে এতিয়া মন কৰা এই অনুপাতখিনি কোন দুটা ত্ৰিভুজৰ হয় বাৰু AB বাই PQ AB বাই PQ ধৰিব পাৰিছা তাৰ পিছত কি আছে BD বাই QM BD এইখিনি BD বাই QM আৰু লগতে কি আছে লগতে ইপিনে তোমাৰ AD বাই PM আছে তাৰ মানে এই AD বাই কি আছে PM আছে তাৰ মানে এই ABD ত্ৰিভুজটো আৰু ইপিনে PQM ত্ৰিভুজটোৰ এই ত্ৰিভুজ দুটাৰ গোটেইকেইটা বাহুৰ অনুপাত বা গোটেইকেইটা অনুৰূপ বাহুৰ অনুপাত সমান বুলি আমি ইয়াতে প্ৰমাণ নকৰিলো জানো কৰিলো তাৰ পৰা আমি কি ক'ব পাৰো যে এই ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব ধৰিব পাৰিছা ঠিক আছে তো আমি তাৰ পৰা লিখিম যে এতেকে ত্ৰিভুজ ABD কি হ'ব সদৃশ ত্ৰিভুজ PQM কোনটো শৰ্ত মতে হ'ব বাহু 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 হয়নে SSS শৰ্ত হৈ গ'ল ধৰিব পাৰিছা এতিয়া আমি ত্ৰিভুজ দুটা কিয় সদৃশ বনালো সেইটো তোমালোকক মই কৈ আছো চাবা ত্ৰিভুজ দুটা সদৃশ বনোৱাৰ আমাৰ সেইটো কি কাৰণটো কি যে আমি ইয়াতে এই B কোণটো আৰু এই Q কোণটোক আমি সমান বুলি ক'ব লাগে কিয় আমি ক'ব পাৰিম নে ক'ব পাৰিম অবভিয়াছলি কেনেকে কাৰণ ABD ত্ৰিভুজটোত এই B কোণটো আছে PQM ত্ৰিভুজটোত এই Q কোণটো আছে ইতিমধ্যে ABD আৰু PQM ত্ৰিভুজ দুটা আমি সদৃশ বুলি দেখাই দিলো আৰু আমি জানো যে দুটা সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সদায় সমান হয় নাই ধৰিব পাৰিছা তো আমি B আৰু Q কোণটো আমি সমান বুলি কম ঠিক আছে যদি আমি B আৰু Q কোণক সমান বুলি নোৱাৰো ক'ব মানে নকওঁ তেতিয়াহ'লে এই ABC ত্ৰিভুজ আৰু এই PQR ত্ৰিভুজ দুটা আমি সদৃশ বুলি প্ৰমাণ কৰিব নোৱাৰো ঠিক আছে তো সেইটো কাৰণে আমি ইয়াতে এই কোণ দুটা আমি সমান বুলি কৈ দিম তো আমি লিখিম যে এতেকে কোণ B সমান কি হ'ব কোণ Q এইটোক আমি সমীকৰণ 4 বুলি কৈ দিম পিছত আমাক লাগিব ঠিক আছে এতিয়া যি দুটা ত্ৰিভুজ আমাক সদৃশ বনাব দিছে সেই দুটা লম যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ঠিক আছে এই ত্ৰিভুজ দুটা আমি সদৃশ বনাম এতিয়া চোৱা এতিয়া ABC আৰু PQR এই ত্ৰিভুজ দুটাত B কোণ আৰু Q কোণটো নাই জানো আছে সেই দুটা ত্ৰিভুজতো আছে তো B আৰু Q কোণকটো আমি সমান বুলি লৈ ললো ইতিমধ্যে হয়নে তো লৈ যদি ললোৱে তো আমি ইয়াতে ব্যৱহাৰ কৰিম ঠিক আছে বুজি পাইছা তো আমি লিখিম ইয়াতে যে কোণ B ইকুৱেল টু কি হ'ব কোণ Q ক'ৰ পৰা পালো আমি সমীকৰণ 4 ৰ পৰা তো ব্ৰেকেটত লিখি থম সমীকৰণ 4 ৰ পৰা ঠিক আছে আৰু লগতে ইয়াতে যদি চোৱা তুমি এই ABC ত্ৰিভুজৰ AB বাহুডাল আৰু PQR ত্ৰিভুজৰ PQ বাহুডালৰ অনুপাত আৰু ইপিনে ABC ত্ৰিভুজৰ BC বাহুৰ অনুপাত আৰু PQR ত্ৰিভুজৰ QR বাহুৰ অনুপাত সমান নহয় জানো সমান হয় কিয় কাৰণ আমাক ইয়াতে দিয়া আছে আগৰ পৰা হয়নে আমি ইচ্ছা কৰিলে AD বাই PM যদি আমাক নালাগে তো আমি ব্যৱহাৰ নকৰিবও পাৰো হয় নাই ঠিক আছে তো আমি সেইখিনি ব্যৱহাৰ কৰিম যে AB বাই PQ ইকুৱেল টু BC বাই QR সেইখিনি তো আমাক ইতিমধ্যে দিয়া আছে প্ৰশ্নত বুজি পাইছা তো সেইখিনি কিয় ইউজ কৰিম আমি কাৰণ আমি যদি এই দুটা বাহুৰ AB আৰু PQ আৰু ইপিনে BC আৰু QR বাহুৰ অনুপাতটো সমান বুলি দেখাও আৰু AB আৰু BC ৰ মাজৰ কোণ B আৰু PQ আৰু QR ৰ মাজৰ কোণ Q এই কোণ দুটাও আমি সমান বুলি দেখালো তেন্তে SAS হয়নে বাহু কোণ বাহু শৰ্ত মতে আমি এই ত্ৰিভুজ দুটা সদৃশ বুলি আমি দেখাব পাৰিম নে নাই পাৰিম ধৰিব পাৰিছা সকলোৱে তো আমি লিখিম যে AB বাই PQ ইকুৱেল টু কি হ'ব
BC বাই QR ঠিক আছে ক'ৰ পৰা পালো আমি এটো পালো আমি সমীকৰণ 1 ৰ পৰা ইতিমধ্যে আমি সমীকৰণ 1 দিয়ে থৈছিলো মানে সমীকৰণ 1 ৰ পৰা তো আমি লিখি দিম যে এতেকে কি হ'ব ত্ৰিভুজ ABC সদৃশ কি হ'ব ত্ৰিভুজ PQR ঠিক আছে ব্ৰেকেটত আমি কি লিখিম বাহু কোন বাহু তাৰ মানে SAS শৰ্ত হৈ গল মানে এটোৱে তোমাক প্ৰমাণ কৰিব দিছিল ঠিক আছে ধৰিব পাৰিছা সকলোৱে অলপ দীঘল হয় ঠিক আছে কিন্তু স্টেপ বাই স্টেপ কৰিলে ধুনীয়াকে বুজিও পাবা আৰু ধুনীয়াকে তোমালোকে লিখিব পাৰিবা নেক্সট প্ৰশ্নটো আমি চাও নেক্সট প্ৰশ্নটো আমি চাও 13 নম্বৰ প্ৰশ্নটো আমাক কি কৈছে ইয়াতে ABC ত্ৰিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু আৰু কোণ ADC সমান কোণ BAC দেখুৱা যে CA স্কয়াৰ ইকুৱেল টু CB ইনটু CD ঠিক আছে তো আমাক ইয়াতে চিত্ৰটো দিয়া নাই আগত আমি চিত্ৰটো অঙ্কন কৰি ল'ব লাগিব প্ৰথমতে আমাক ত্ৰিভুজ ABC এটা অঙ্কন কৰিব দিছে তো হেতু আমি আগত অঙ্কন কৰি লওঁ ঠিক আছে এটো হল আমাৰ ত্ৰিভুজ ABC ঠিক আছে নামটো দিলেও আমি ABC বুলি A ইপিনে B আৰু ইপিনে C বুলি আমি ABC ত্ৰিভুজটোৰ নাম দিলো এতিয়া আমাক কৈছে যে BC বাহুৰ ওপৰত D এটা বিন্দু আৰু কোণ ADC সমান কি হ'ব কোণ BAC তো আমি D এটা বিন্দু লওঁ D টো আমাক মধ্যবিন্দু বুলি কোৱা নাই ঠিক আছে তো আমি ইমান মানত লৈ লওঁ D বিন্দুটো এটো আমি D বিন্দু বুলি কলো আৰু কৈছে আমাক ADC কোনটো ADC তাৰ মানে A ৰ পৰা D লৈকে আমি কি কৰিব লাগিব সংযোগ কৰিব লাগিব মানে তেতিয়াহে আমি ADC কোনটো পাম তো আমি সংযোগ কৰি লওঁ এটো হল আমাৰ AD ৰেখাখণ্ডডাল অঙ্কন কৰিলো তাৰ পৰা আমাক কৈছে ADC এই কোণটো আৰু BAC কোণটো BAC এই কোণ দুটা ইয়াতে কি সমান ঠিক আছে তো তাৰ পৰা আমাক প্ৰমাণ কি কৰিব দিছে আমাক প্ৰমাণ কৰিব দিছে CA স্কয়াৰ ইকুৱেল টু CB ইনটু CD এটা CA স্কয়াৰ ইকুৱেল টু CB ইনটু CD আমি কেনেকৈ প্ৰমাণ কৰিম ঠিক আছে হেতু আকৌ ক'ৰ পৰা আহিব এটোটো সমানুপাতিক বুলি দেখাব দিয়া নাই বা ত্ৰিভুজ দুটা সদৃশ বুলিও দেখাব দিয়া নাই মানে তো CA স্কয়াৰ ইকুৱেল টু CB ইনটু CD ক'ৰ পৰা আহিল আকৌ চোৱা এই বস্তুখিনি যিখিনি আমাক প্ৰমাণ কৰিব দিছে সেইখিনি যদি তুমি অকমান ভাঙি কিনে লিখা মই এইখিনি তোমাক এনে দেখাই দিছো যে CA স্কয়াৰ ইকুৱেল টু যদি CB ইনটু CD হয় তেন্তে CA স্কয়াৰ মানে কি CA ইনটু CA হয়নে ইকুৱেল টু কি হ'ব CB ইনটু CD ঠিক আছে এতিয়া আমি কি কৰিলো এটা CA আমি ইয়াতে ৰাখিলো এই CB ক যদি মই লেফট হ্যান্ড সাইড লৈ যাও তেন্তে ইফালে পূৰণ হৈ থাকিলে ইপিনে কি হ'ব হৰণ হ'ব অবিয়াসলি তো CA বাই CB আমি লিখিলো ইকুৱেল টু এই যেটো CA আছে সেকেন্ড CA টো হেতু আমি লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড লৈ নিলো তো এটো হৈ যাব CD বাই CA ঠিক আছে তাৰ মানে আমাক একচুয়ালি ইখিনি বস্তুহে প্ৰমাণ কৰিব দিছে বুজি পাইছা নে CA বাই CB ইকুৱেল টু CD বাই CA বুলি যদি আমি প্ৰমাণ কৰি দিব পাৰো তেতিয়া তাৰ পৰা আমি ডাইৰেক্টলি আমি ইখিনি পাই যাম নে নাই পাম হয়নে এতিয়া এই CA বাই CB ইকুৱেল টু CD বাই CA তাৰ মিনিংটো কি এখিনি কি হয় বাৰু CA CB আকৌ CD CA এইবিলাক কি হয় ইয়াৰে ভিতৰত যিকোনো দুটা ত্ৰিভুজৰ বাহুৰ অনুপাত হয় হয়নে ধৰিব পাৰিছা ঠিক আছে এতিয়া কোন দুটা ত্ৰিভুজ হ'ব কি হ'ব সেইখিনি বাৰু আমি চাম তো এই যিকোনো ইয়াৰে এই ইয়াতে যিমানটা ত্ৰিভুজ ইয়াতে গঠন হৈছে তাৰ ভিতৰত যদি আমি দুটা ত্ৰিভুজ লওঁ এই দুটা ত্ৰিভুজৰ পৰাই আমি এইখিনি উলিয়াব পাৰিব লাগিব ঠিক আছে এইখিনি উলিয়াব কেনেকৈ পাৰিম ইয়াতে যদি মন কৰা আমি এনেকুৱা দুটা ত্ৰিভুজ ল'ব লাগিব য'ত দুটা ত্ৰিভুজতে CA বাহু দুডাল থাকে ঠিক আছে এডাল এডালে বাহু ইপিনে CA আছে ইপিনেও CA আছে তাৰমানে বাহুটো এডালে হ'ব CA হয়নে কিন্তু ত্ৰিভুজ দুটা বেলেগ বেলেগ তাৰ মানে দুটা ত্ৰিভুজতে CA বাহুডাল থাকিব লাগিব
তো হেনুকা কি ত্ৰিভুজ আছে বাৰু বা তুমি যদি ইয়াতে এই যি দুটা কোণ আমাক সমান বুলি কৈছে সেই কোণ দুটা ত্ৰিভুজৰ হয় সেইখিনি তুমি যদি উলিয়াব পাৰা তেতিয়াহ'লে গম পাই যাবা এডিসি কোনটো ত্ৰিভুজৰ হয় এডিসি ত্ৰিভুজৰ হয় অবভিয়াসলি এডিসি ত্ৰিভুজৰে হ'ব বেলেগৰটো হ'ব নোৱাৰে হয় নাই ঠিক তেনেকৈ বিএসি কোনটো ত্ৰিভুজৰ হয় এবিসি ত্ৰিভুজৰ হয় হয়নে তাৰ মানে আমি ইয়াতে কোন দুটা ত্ৰিভুজ আমি সদৃশ বনাব লাগিব এটা হল এডিসি ত্ৰিভুজ আৰু এটা হল এবিসি ত্ৰিভুজ এই ত্ৰিভুজ দুটা যদি আমি সদৃশ বনাও তেন্তে আমি এইখিনি বাহুৰ অনুপাত পাম আৰু সেই বাহুৰ অনুপাতৰ পৰা আমি CS স্কয়াৰ ইকুৱেল টু CB ইনটু CD পাই যাম ঠিক আছে ধৰিব পাৰিছা সকলোৱে চাবা সমাধান ত্ৰিভুজ এডিসি আৰু ত্ৰিভুজ এবিসি ঠিক আছে এই ত্ৰিভুজ দুটাৰ পৰা আমি এটা কি সমান পাম প্ৰথম সমানটো পাম আমি যে এডিসি কোণটো বিএসি কোণৰ সমান হেতু আমাক দিয়াই আছে তো হেতু আমি লিখি লম আগতে যে কোণ এডিসি ইকুৱেল টু কি হ'ব কোণ বিএসি ব্ৰেকেটত আমি লিখিম কি বুলি দিয়া আছে তাৰ পিছত আৰু কি হ'ব দুটা ত্ৰিভুজতে যদি মন কৰা এই সি কোণটো কি হৈ আছে সাধাৰণ কোণ হিচাপে আছে এডিসি ত্ৰিভুজটো লওঁতেও আমি সি কোণটো পাইছো আৰু এবিসি ত্ৰিভুজটো লওঁতেও আমি সি কোণটো পাইছো ঠিক আছে তো গতিকে সি কোণটো দুটাৰ ক্ষেত্ৰত সাধাৰণ কোণ হিচাপে আছে তো আমি লিখিম কোণ সি ইকুৱেল টু কি হ'ব কোণ সি সাধাৰণ কোণ এতেকে কি হ'ব ত্ৰিভুজ এডিসি সদৃশ ত্ৰিভুজ এতিয়া চোৱা পটককে আকৌ এবিসি বুলি লিখি নিদিবা ইয়াতে হয়নে মই আগৰ প্ৰশ্নত বহুতবাৰ কৈছো তোমালোকক যে দুটা ত্ৰিভুজ সদৃশ বুলি লিখাৰ ক্ষেত্ৰত তোমালোকে চাব লাগিব এতিয়া যে অনুৰূপ বিন্দুবোৰ কেনেকুৱা ধৰণে আছে প্ৰথমতে আমাক ইয়াতে যদি চোৱা এডিসি কোণটো বিএসি কোণৰ সমান ঠিক আছে তো গতিকে এডিসি কোণৰ মাজৰ বিন্দুটো চাব লাগিব তাৰমানে ডি কোণ ডি বিন্দুত আছে কোণটো মানে হেতু কাৰণে এডিসি বুলি কৈছো তাৰমানে এই ডি বিন্দুটো আৰু ইপিনে এ বিন্দুটো তোমাৰ কি হৈ আছে অনুৰূপ বিন্দু তো ইয়াতে ডি বিন্দুটো ক'ত আছে ইয়াতে আছে ডি বিন্দুটো মাজত হয়নে তো ইয়াতেও আমি এই এবিসি ত্ৰিভুজটোৰ এই বিন্দুটো ক'ত থাকিব তেতিয়াহ'লে ইয়াতেও মাজত থাকিব তো আমি ইয়াতে মাজত লিখিম এটো ধৰিব পাৰিছা সি কোণ সমান সি কোণ বুলি কৈছে ইয়াত সি কোণটো ক'ত আছে ইয়াত সি কোণটো আছে লাষ্টত হয়নে সি বিন্দুটো লাষ্টত আছে তো ইয়াতেও আমি সি বিন্দুটো ক'ত ল'ব লাগিব আমি লাষ্টত ল'ব লাগিব তো সি বিন্দু ইয়াতে ললো তেন্তে ইয়াতে কি হ'ব তেতিয়াহ'লে বি বিন্দু হৈ যাব বুজি পাইছা তাৰমানে ত্ৰিভুজ এডিসি সদৃশ ত্ৰিভুজ বিএসি এবিসি নহয় কিন্তু ইয়াতে তুমি লিখিব পাৰা ইয়াতে একো প্ৰবলেম নাই ঠিক আছে ইয়াতে তুমি যেনেকৈ লিখা ত্ৰিভুজ দুটা কিন্তু যেতিয়া সদৃশ সিম্বলটো আহি যাব সদৃশ সিম্বলটো অহাৰ লগে লগে কিন্তু তুমি এই অনুৰূপ বিন্দুবোৰো তুমি লিখিব পাৰিব লাগিব কোনটো বিন্দুৰ লগত কোনটো অনুৰূপ হৈ আছে ঠিক আছে আৰু কেনেকৈ লিখিব পাৰিবা এই যিখিনি তুমি যি দুটা চৰ্তৰে মানে যিটো চৰ্তৰে তুমি অনুৰূপ বনা মানে সদৃশ বনালা সেই চৰ্তৰ পৰাই তুমি লিখিব পাৰিবা ঠিক আছে আমি ব্ৰেকেটত লিখিম এ চৰ্ত মানে কোন চৰ্ত মতে সদৃশ হৈছে হৈ গ'ল এতিয়া ইয়াৰ পৰা আমি কি কৰিম তাৰ বাহুবোৰৰ অনুপাত কেইটা ল'ম ঠিক আছে অনুৰূপ বাহুৰ তো অনুৰূপ বাহুৰ অনুপাত আমি ইয়াৰ পৰাই ল'ব পাৰিম কেনেকৈ চাবা মই নেক্সট পেজত লিখি দিছো যে এটাকে প্ৰথম কথা হ'ল এ আৰু ডি বিন্দু দুটা লগ লাগি এ ডি বাহুডাল হৈছে এইডাল হয়নে ঠিক তেনেকে ইয়াতে প্ৰথমতে কি আছে বি এ বাহু দুডাল বাহুত বি আৰু এ বিন্দু আছে তো বি এ বাহুটো বিন্দু দুটা লগ লাগি বি এ বাহুডাল হৈছে আৰু এ ডি আৰু বি এ কি হয় ইয়াতে অনুৰূপ হয় ঠিক আছে সেইকাৰণে ইয়াতে এ বিন্দু প্ৰথমতে ডি বিন্দু মাজত ইয়াতে বি বিন্দু প্ৰথমতে এ বিন্দু মাজত ঠিক আছে তো আমি লিখিম প্ৰথমতে যে এ ডি বাই বি এ ইকুৱেল টু নেক্সট ইয়াতে কি আছে দ্বিতীয় বিন্দু আৰু তৃতীয় বিন্দু ডি চি ইয়াতে দ্বিতীয় আৰু তৃতীয় বিন্দু কি আছে এ চি তাৰমানে ডি চি আৰু এ চি কি হ'ব ইয়াতে অনুৰূপ হ'ব তো আমি লিখিম ইয়াতে ডি চি বাই এ চি আৰু নেক্সট কি হ'ব আৰু নেক্সট হ'ব
এ আৰু চি বিন্দু লগ লাগি এচি তোমাৰ বাহুটো হৈছে আৰু বি আৰু চি বিন্দু লগ লাগি বিচি বাহুটো হৈছে তো এচি ইকুৱেল টু কি হ'ব বিচি হৈ গ'ল ধৰিব পাৰিলো আমি ঠিক আছে এতিয়া যেটো মই প্ৰমাণ কৰিব দিছে সেই প্ৰমাণটোত চোৱাচোন তুমি প্ৰমাণটোত এই এডি বাই বি এ আছে নেকি মানে এডি আৰু বি এ ক'বাত দেখা পাইছা নেকি ইয়াতে পোৱা নাই চি এ দুবাৰ আছে চি বি আছে আৰু চি ডি আছে তো এডি আৰু বি এ টো আমি পোৱা নাই হয়নে তো সেইটো আমি নোহোৱা কৰি দিম নেক্সট লাইনত ঠিক আছে তো এটাকে আমি ডাইৰেক্টলি এইটো নোহোৱা কৰি লিখিম যে ডিসি বাই এসি ইকুৱেল টু কি হ'ব এসি বাই বিসি হৈ গ'ল লিখিলো তাৰ পৰা ক্ৰস মাল্টিপ্লাই কৰা এসি ইনটু এসি কি হ'ব এসি স্কয়াৰ হ'ব আৰু ইপিনে বিসি ইনটু বিসি কি হ'ব বিসি ইনটু ডিসি ঠিক আছে এটা এসি স্কয়াৰটো ইয়াতে সিএস স্কয়াৰ বুলি লিখিব পাৰা কথাটো একে বা এনেকা থাকিলেও কথা নাই দিয়াচোন তো এইটো সিএস স্কয়াৰ আৰু ইপিনে বিসি ইনটু ডিসি তো ইয়াতে আমাক কি দিছে সিবি ইনটু সিডি দিছে একে কথা বিসি লিখা সিবি লিখা হয়নে বা সিডি লিখা ডিসি লিখা কথাটো একে যেহেতু আমাক এইটো দিয়ে দিছে তো সেইমতে লিখিলে হ'ল তো বিসি টোক আমি সিবি কৰি দিও ইনটু ডিসি টোক আমি সিডি কৰি দিও তো এইখিনি এইটো আমাক প্ৰমাণ কৰিব দিছিল হয় নাই বুজি পাইছা তো এইখিনি হ'ল আমাৰ প্ৰমাণ ঠিক আছে ধৰিব পাৰিছা তো ত্ৰিভুজ দুটা সদৃশ কৰাটো ইজি কাম ঠিক আছে ত্ৰিভুজ দুটা সদৃশ কৰাটো ইজি কাম টান কামটো কি টান কামটো হৈছে কোন দুটা ত্ৰিভুজ ললে তুমি এইখিনি প্ৰমাণ কৰিব পাৰিবা সেইটো হৈছে প্ৰথম টান কাম নেক্সট টান কামটো হৈছে সদৃশ ত্ৰিভুজ দুটাৰ অনুৰূপ বিন্দুবোৰ তুমি কেনেকে লবা ঠিক আছে সেইটো তোমালোকে প্ৰেক্টিচ কৰিব লাগিব বুজি পাইছা প্ৰেক্টিচ কৰোতে আহি যাব তোমালোকৰ ধুনীয়াকে বেছি টান কাম নহয় পাই যাবা তো অনুৰূপ বিন্দুবোৰ যদি ঠিকমতে লৈছা সদৃশ ত্ৰিভুজ দুটাৰ তেন্তে তাৰ পৰা অনুৰূপ বাহুবোৰৰ অনুপাত তুমি এনে ধুনীয়াকে লৈ ল'ব পাৰিবা কিন্তু যদি ইয়াতে ভুল কৰি দিয়া ন তেতিয়া কিন্তু দিগদাৰ হৈ যাব তেতিয়া তোমালোকে মিলাব নোৱাৰা আৰু গোটেই মেথছটোৱে তোমালোকৰ মানে গোটেই প্ৰমাণটোৱে তোমালোকৰ ভুল হৈ যাব বুজি পাইছা নে ঠিক আছে তো গতিকে ভিডিওটো চোৱাৰ টাইমত একদম ভালদৰে মন দি চাবা ঠিক আছে 14 নম্বৰ প্ৰশ্নটো চাবা কি দিয়া আছে ত্ৰিভুজ এবিচিৰ দুটা বাহু এবি আৰু এচি আৰু মধ্যমা এডি আন এটা ত্ৰিভুজ পিকিউআৰৰ ক্ৰমে দুটা বাহু পিকিউ আৰু পিআৰ আৰু মধ্যমা পিএমৰ লগত সমানুপাতিক দেখুৱা যে ত্ৰিভুজ এবিচি সদৃশ ত্ৰিভুজ পিকিউআৰ ঠিক আছে তো ইয়াতেও আমি দুটা ত্ৰিভুজ অংকন কৰো মানে দুটা ত্ৰিভুজৰ কথা কৈছে এটা হল ত্ৰিভুজ এবিচি আৰু এটা হল ত্ৰিভুজ পিকিউআৰ ঠিক আছে আগত সেই ত্ৰিভুজ দুটা আমি অংকন কৰিলো এই দুটা হল আমাৰ ত্ৰিভুজ ঠিক আছে এটা হল আমাৰ এবিসি ত্ৰিভুজ যাক আমি নাম দিলো এবিসি বুলি এ বি সি বুলি নাম দিছো আৰু ইপিনে আমি পি কিউ আৰ বুলি আমি নাম দিছো ঠিক আছে হল তাৰ পিছত আমাক কৈছে যে এবিসি ত্ৰিভুজৰ কি আছে এডাল মধ্যমা আছে এডি বুলি হয়নে ঠিক আছে তো এবিসি ত্ৰিভুজৰ আমি এডাল মধ্যমা অংকন কৰো ইতিমধ্যে মধ্যমা মানেটো কি কৈছোৱে মই হয়নে নাই তো এৰ পৰা ইপিনে বিসি লৈকে বিসিৰ মধ্যবিন্দুলৈকে আমি এডাল মধ্যমা অংকন কৰিলো ঠিক আছে এডালক আমি নাম দিলো এডি বুলি ঠিক তেনেকে এইটো ত্ৰিভুজৰো পি বিন্দুৰ পৰা কিউআৰলৈকে এডাল মধ্যমা অংকন কৰিব দিছে যাক আমাৰ নাম দিছে পিএম বুলি তো ইয়াতেও আমি অংকন কৰিলো এটাৰ নাম দিলো পিএম বুলি ঠিক আছে ধৰিব পাৰিছা ওকে এতিয়া আমাক কৈছে কি মই লিখি দিম ইয়াতে ঠিক আছে যে সমাধান আমাক কৈছে যে ত্ৰিভুজ এবিসি ত্ৰিভুজ এবিসি আৰু ত্ৰিভুজ পিকিউআৰৰ আমাক কি কৈছে যে এবি আৰু পিকিউৰ অনুপাত কাৰ লগত সমান বুলি কৈছে এচি আৰু পিআৰৰ অনুপাতৰ লগত সমান বুলি কৈছে আৰু তাৰ লগতে আৰু কি সমান বুলি কৈছে এডি আৰু পিএমৰ অনুপাতটো সমান বুলি কৈছে ঠিক আছে এইখিনি আমাক প্ৰশ্নত দিয়া আছে যে এবি বাই পিকিউ ইকুৱেল টু এচি বাই পিআৰ ইকুৱেল টু এডি বাই পিএম ঠিক আছে তো এইখিনি আমি গম কেনেকে পাবা তোমালোকে এইখিনিৰ পৰা ইয়াৰ পৰা
ঠিক আছে, ডিৰেক্টলি দি দিয়া নাই, এটা লাইন দি দিছে, সেই লাইনটোৰ পৰা তোমালোকে বুজি পাব লাগিব যে এ বি এ চি আৰু মধ্যমা এ ডি আন এটা ত্ৰিভুজ পি কিউ আৰৰ ক্ৰমে পি কিউ পি আৰ আৰু পি এমৰ লগত সমানুপাতিক। তাৰমানে এ বি আৰু পি কিউৰ অনুপাত, এ চি আৰু পি আৰৰ অনুপাত, আৰু ইপিনে এ ডি আৰু পি এমৰ অনুপাত কেইটা কি হয়, সমান। ধৰিব পাৰিছা সকলোৱে? তো এইখিনি আমি লিখি ললো। ঠিক আছে, এতিয়া চোৱা, এতিয়া তাৰ পৰা আমাক প্ৰমাণ কি কৰিব দিছে? আমাক প্ৰমাণ কৰিব দিছে যে এ বি চি ত্ৰিভুজটো পি কিউ আৰ ত্ৰিভুজৰ সদৃশ। তো আমি লিখিম ঠিক আছে, ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ বুলি আমি প্ৰমাণ কৰিব লাগে। এতিয়া চোৱা, এই প্ৰমাণটো 12 নম্বৰ প্ৰমাণটোৰ লগত একে, মানে 12 নম্বৰ প্ৰমাণটোতো আমাক এনেকুৱাকে দিয়া আছিল, কিন্তু অলপমান এটা চেঞ্জেছ আছে। কি চেঞ্জেছ? এই যিটো মাজৰ বাহুৰ অনুপাত এ চি বাই পি আৰ, তেতিয়া আমাক কি দিছিল? এ চি বাই পি আৰ নিদি আমাক বি চি বাই কিউ আৰ দিছিল। ঠিক আছে, তো বি চি বাই কিউ আৰ আৰু এ চি বাই কিউ আৰ পি আৰ দিয়াৰ মাজত পাৰ্থক্যটো কি? বি চি আৰু কিউ আৰ হৈছে কি? যিটো বাহুৰ ওপৰত সেই মধ্যমা কিউডাল অঁকা হৈছে, হয় নে নাই? তাৰমানে বি চি বাহুৰ ওপৰত এ ডি মধ্যমাডাল অঁকা হৈছে, আৰু পি এম মধ্যমাডাল কিউ আৰ বাহুৰ ওপৰত অঁকা হৈছে। তো আগৰ 12 নম্বৰ প্ৰশ্নটোত সেই বাহু দুডালৰে আমাক অনুপাত দিয়া আছিল, যি দুডাল বাহুৰ ওপৰত মধ্যমা দুডাল অঁকা হৈছিল। ঠিক আছে, তেতিয়া আমি প্ৰমাণটো যেনেকে 12 নম্বৰত কৰিছিলো তেনেকে কৰিব পাৰিছিলো, কিন্তু ইয়াতে আমাক সেই বাহু দুটা নিদি কিনে আমাক বেলেগ এ চি আৰু পি আৰ বাহু দি দিলে। ঠিক আছে, সেই যে বাহু দুটা নিদিলে আমাক, যি দুটা বাহুৰ ওপৰত মধ্যমা অঁকা হৈছিল, সেই বাহু দুটা নিদিয়াৰ কাৰণে এই প্ৰমাণটো আমি টোটেলি আমি বেলেগকে কৰিব লাগিব। ঠিক আছে, এই মাজৰ অনুপাতটোৰ কাৰণে। বুজি পাইছা? তো এই প্ৰমাণটো আমি কেনেকে কৰিম চাবা, এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা। ঠিক আছে, আৰু এইটো পৰীক্ষাত অহাৰ বহুত চান্স আছে তোমালোকৰ। এতিয়া সেই এ চি বাই পি আৰ এই অনুপাতটোৰ কাৰণে আমি ডিৰেক্টলি এই চিত্ৰ দুটাৰ পৰা আমি কি কৰিব নোৱাৰো? আমি তোমাৰ এই প্ৰমাণটো আমি ডিৰেক্টলি এই চিত্ৰ দুটাৰ পৰা আমি কৰিব নোৱাৰো, আমি এক্সট্ৰাকে আৰু অংকন কৰিব লাগিব। বুজি পাইছানে? ঠিক আছে, কি অংকন কৰিব লাগিব চাবা। আমি কি কৰিম? ডি বিন্দুটো অকমান মই সাইডত লিখি দিছো, ইপিনে এম বিন্দুটো অকনমান মই সাইডত লিখি দিছো। ঠিক আছে, এই এডিৰ সমানকৈ এডিৰ কি কলো মই, যে এডিৰ সমানকৈ আমি ডি বিন্দুৰ পৰা আমি এডাল কি কৰিলো, এনেকুৱাকে আৰু ৰেখাখণ্ড এডাল আমি অংকন কৰিলো। ঠিক আছে, এডি যিমান দীঘল এডালো সিমানেই দীঘল হ'ব লাগিব, তাতকে চুটি বা দীঘল হলে কিন্তু নহব, সমান দীঘল হ'ব লাগিব। ঠিক আছে, তোমালোকে যেতিয়া অংকন কৰিবা ধুনীয়াকে স্কেলেদি জোখটো লৈ অংকন কৰিবা। ঠিক আছে, তাৰপিছত আমি কি কৰিম? ইপিনে চিৰ পৰা সেই বিন্দুটোলৈকে আমি ইয়াতে সংযোগ কৰিম। হল, ধৰিব পাৰিছা? ঠিক আছে, ঠিক তেনেকৈ আমি এই যিটো পি এম, ঠিক আছে, তাৰমানে এই যিডাল পি এম আছে, সেই পি এমৰ এম বিন্দুৰ পৰা আমি কি কৰিম? ইয়াতেও আমি চেম পি এমৰ সমানকৈ এডাল ৰেখাখণ্ড এডাল অংকন কৰিম, আৰু আমি সেই আৰ আৰু সেই বিন্দুটো আমি কি কৰি দিম? আমি এনেকে লগ লগাই দিম। ঠিক আছে, আৰু ইয়াতে আমি নাম দিলো, ধৰা এইটো বিন্দুক আমি ই বুলি দিলো নাম, আৰু এইটো বিন্দুক আমি কি বুলি দিলো? এফ বুলি দিলো। ধৰিব পাৰিছা? ঠিক আছে, এইখিনি আমি অংকন কৰিব লাগিব। তো আমি লিখো এতিয়া যে এডিৰ সমানকৈ ডি ই আৰু পি এমৰ সমানকৈ এম এফ অংকন কৰা হ'ল। এডিৰ সমানকৈ ডি ই অংকন কৰিলো, আৰু ইপিনে পি এমৰ সমানকৈ এম এফ অংকন কৰিলো, আৰু লগতে ই চি আৰু ইপিনে এফ আৰ আমি কি কৰি দিলো? সংযোগ কৰি দিলো। ঠিক আছে, এইখিনিলৈকে আমি কৰিলো এক্সট্ৰাকে অংকন। এতিয়া আমি প্ৰমাণটো কৰিম। এতিয়া চোৱা, আমি প্ৰমাণটো কেনেকে কৰিম চাবা। প্ৰথমতে আমি কি কৰিম? ইয়াতে আমি দুটা ত্ৰিভুজ ল'ম। কোন দুটা ত্ৰিভুজ? ইয়াততো বহুতটা ত্ৰিভুজ আছে, হয় নাই? তো কোন দুটা ত্ৰিভুজ ল'ম? আমি এটা ল'ম এ বি ডি ত্ৰিভুজ,
ঠিক আছে, এইটো ত্ৰিভুজ আৰু এটা ল'ম আমি কি ল'ম, আমি ল'ম ECD ত্ৰিভুজ। ঠিক আছে, এই ত্ৰিভুজ দুটা আমি ইয়াতে কি কৰিম, এই ত্ৰিভুজ দুটাক আমি ইয়াতে তোমাৰ সৰ্বসম বনাম, সদৃশ নহয়, কি বনাম আমি, সৰ্বসম। ঠিক আছে, এই ত্ৰিভুজ দুটা সৰ্বসম বনাম। ঠিক তেনেদৰে ইয়াতেও এই ত্ৰিভুজটোৰ ক্ষেত্ৰতো, ইয়াতে এই চিত্ৰটোৰ ক্ষেত্ৰতো আমি এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজ দুটা আমি সৰ্বসম বনাম। ঠিক আছে, কিয় সৰ্বসম বনাম বা তাৰ পৰা আমি কি পাম, সেইখিনি মই গোটেইখিনি কথা তোমালোকক ষ্টেপ বাই ষ্টেপ কৈ যাম। ঠিক আছে, ভালদৰে তোমালোকে মন দি চাবা। ওকে, তো আমি লিখিম যে ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ECD, ত্ৰিভুজ ECD। ঠিক আছে, কেনেকে সৰ্বসম কৰিম, প্ৰথম কথা হ'ল AD আৰু D সমান নে, সমান, কাৰণ AD ৰ সমানকৈতো আমি D অংকন কৰিছো, হয়নে? তো আমি লিখিম AD সমান কি হ'ব, D। ঠিক আছে, সৰ্বসম মানে কি, সৰ্বসমত আমি বাহুবোৰ সমান বুলি লওঁ ন, হয় নাই, অনুৰূপ বাহুবোৰ সমান বুলি আমি ল'ব পাৰো। ঠিক আছে, ইয়াততো অনুপাতৰ কথা নাই, তো আমি লিখিম যে অংকন মতে। হৈ গ'ল এইখিনি। তাৰ পৰা আকৌ BD আৰু DC সমান হয় নে, সমান হয়, কিয়, কাৰণ AD ডাল BC ৰ ওপৰত কি হয়, মধ্যমা, আৰু যদি মধ্যমা হয় তেন্তে D বিন্দুটো কি হয়, মানে মধ্যবিন্দু, তো তাৰ পৰা BD আৰু DCও সমান হ'ব। তো আমি সেইটোও লিখিম যে BD ইকুৱেল টু কি হয়, DC। তো আমি লিখিলো যে AD ত্ৰিভুজ ABC ৰ মধ্যমা। আৰু লগতে এই কোণটো আৰু এই কোণটো, এই কোণ দুটা সমান হ'বনে, সমান হ'ব, কিয়, কাৰণ এই দুটাকে আমি বিপ্ৰতীপ কোণ বুলি কওঁ, হয়নে? তো আমি লিখিম যে কোণ ADB, কোণ ADB সমান কি হ'ব, কোণ EDC, EDC। ঠিক আছে, লিখিম বিপ্ৰতীপ কোণ। হ'ল, তো এতেকে ত্ৰিভুজ ABD কি হ'ব, সৰ্বসম। ঠিক আছে, সৰ্বসম কি হ'ব, ত্ৰিভুজ ECD। কোনটো চৰ্ত মতে হ'ব যদি চোৱা, আমি কি কি ললো, AB ললো, BD ললো, আৰু তাৰ মাজৰটো নহয়, আমি তাৰ কাষৰ কি ললো, কাষৰ AB লোৱা নাই, সৰি AB লোৱা নাই, আমি কি ললো, AD ললো আৰু BD ললো, মানে AD আৰু DB ৰ মাজৰ কোণটো আমি এইটো কোণ ললো, আৰু ঠিক তেনেদৰে আমি ED ললো আৰু DC ললো, আৰু তাৰ মাজৰ কোণটো ললো, তাৰ মানে বাহু কোণ বাহু মতে কি হ'ব, এই ত্ৰিভুজ দুটা সৰ্বসম হ'ব। S চৰ্ত হ'ল। এতিয়া সৰ্বসম কিয় কৰিলো আমি, তাৰ কাৰণ আছে। সৰ্বসম কৰি আমি কি কৰিম, আমি ইয়াৰ এই AB বাহুডাল EC বাহুৰ আমি সমান বুলি ক'ম, কোন দুডাল, এই দুডাল। ঠিক আছে, CPCDত আমি AB আৰু EC সমান বুলি ক'ম, কিয়, কাৰণ সেইটো পিছত তোমালোকক মই ক'ম। ঠিক আছে, পিছত লাগিব মানে আমাক। তো আমি ইয়াতে লিখিম AB ইকুৱেল টু EC। এতেকে AB ইকুৱেল টু EC, এইটো আমি সমীকৰণ 1 বুলি ক'লো, আৰু ব্ৰেকেটত লিখিম CPCT। ঠিক আছে, ধৰিব পাৰিলা। এতিয়া ঠিক তেনেদৰে আমি যেনেকে এই দুটা ত্ৰিভুজ আমি সৰ্বসম বনালো, ঠিক একেদৰে আমি এই ত্ৰিভুজ দুটাওতো আমি সৰ্বসম বনাব পাৰো, নহয় জানো? তো গতিকে আকৌ এবাৰ সৰ্বসম বনোৱাৰ কোনো কথা নাই। ঠিক আছে, আমি ডিৰেক্টলি কৈ দিব পাৰো যে একেদৰে PQM ত্ৰিভুজটো FRM ৰ কি হ'ব, সৰ্বসম হ'ব, আৰু তাৰ পৰাও আমি এই PQ বাহুডাল FR বাহুৰ আমি কি বুলি ক'ম, সমান বুলি ক'ম CPCT। ঠিক আছে, তো এইখিনি আমি ডিৰেক্টলি লিখি দিব পাৰো। তো আমি লিখিম যে একেদৰে ত্ৰিভুজ PQM সৰ্বসম ত্ৰিভুজ FRM। ঠিক আছে, সেম চৰ্ত মতে হ'ব, SAS মতে।
চৰ্তটো লিখি দিবা, ঠিক আছে। আৰু তাৰ পৰা এতেকে আমি কি লিখিম যে পি কিউ ইকুৱেল টু এফ আৰ। হ'ল, এইটো আমি সমীকৰণ 2 বুলি ক'লো আৰু ইয়াতে আমি চিপিচিটি লিখি দিলো, ঠিক আছে। সমীকৰণ 1 আৰু সমীকৰণ 2 কোৱাৰ অৰ্থটো হৈছে আমাক পিছত লাগিব এই দুটা, ঠিক আছে। এনেই আমি সমান বুলি কৈ থোৱা নাই, পিছত লাগিব আমাক। হৈ গ'ল এইখিনিলৈকে। এতিয়া চোৱা, এতিয়া আকৌ আমাক কি দিয়া আছিল বাৰু? আমাক দিয়া আছিল এইখিনি, নহয় জানো? এইখিনি আমাক দিয়া আছিল, তো এইখিনি আমি এতিয়া লিখিম যে আকৌ দিয়া আছে, কি দিয়া আছে আমাক যে এ বি বাই পি কিউ সমান এ চি বাই পি আৰ সমান কি আছিল? সমান আছিল এ ডি বাই পি এম, এ ডি বাই পি এম, ঠিক আছে। এইখিনি আমাক দিয়া আছে, হয়নে? ইয়াৰ পৰা এ বিৰ ঠাইত আমি কি লিখিব পাৰো? ই চি, হয়নে? এইটো ই দেই, মই এইটো ভালকে এবাৰ লিখি দিছো ৰবা, ই চি। এ বিৰ ঠাইত আমি ই চি লিখিব পাৰো কাৰণ সমান বুলি কৈ থৈছো ইতিমধ্যে। তো এ বিৰ ঠাইত আমি কি লিখি দিলো? ই চি। আৰু পি কিউৰ ঠাইত আমি কি লিখিব পাৰো? এফ আৰ লিখিব পাৰো, তো এইটো আমি লিখি দিলো এফ আৰ বুলি। ঠিক তেনেকে ইয়াতে আমি এ চি বাই পি আৰ লিখি থলো, এইটো আমি একো চেঞ্জ কৰিব নালাগে। এই এ ডি বাই পি এমক আমি কি কৰিলো? দুটাকে আমি টুৰে আমি পূৰণ কৰি দিলো, ঠিক আছে। তলে ওপৰে টুৰে পূৰণ কৰি দিলো, তাৰমানে টুৱাইচ এ ডি বাই টুৱাইচ পি এম। কিয় কৰিলো সেইটোও মই কৈ আছো পিছত, নেক্সট লাইনতে গম পাই যাবা। তাৰ পৰা আমি ই চি বাই এফ আৰ ইকুৱেল টু আমি কি কৰিলো? এ চি বাই পি আৰ ইকুৱেল টু এই টুৱাইচ এ ডি বাই টুৱাইচ পি এম। এতিয়া মন কৰা, এই এ ডি আৰু ডি যদি সমান হয়, তাৰ মানে যদি আমি টুৱাইচ এ ডি কৰি দিওঁ, তাৰ অৰ্থটো কি? আমি এৰ পৰা ই লৈকে লোৱা নহল জানো? কাৰণ এ ডি আৰু ডি টো সমান হয়, হয়নে? তো এ ডিক দুগুণ কৰা মানে আমি এইক লোৱা, ঠিক তেনেদৰে পি এমক দুগুণ কৰা মানে আমি পি এফক লোৱা, ঠিক আছে। তো আমি কি কৰিম? টুৱাইচ এ ডিৰ ঠাইত আমি লিখিম এ ই, আৰু আমি টুৱাইচ পি এমৰ ঠাইত লিখিম আমি পি এফ, ঠিক আছে। তো এইটো হৈ যাব এ ই বাই পি এফ, হৈ গ'ল। এতিয়া এই অনুপাত কেইটা আমি কোন দুটা ত্ৰিভুজৰ হয় সেইটো আমি এবাৰ মন কৰো। ই চি বাই এফ আৰ, প্ৰথম কথা হ'ল ই চি কোনডাল? ই চি এইডাল, ঠিক আছে। ই চি বাই এফ আৰ, মই এনেকে হেৰি কৰি দিছো বাৰু, যে ই চি বাই এফ আৰ, ঠিক আছে। তাৰপিছত নেক্সট কি আছে? এ চি বাই পি আৰ, এ চি বাই পি আৰ, আৰু লগত কি দিছে? এ ই বাই ইপিনে পি এফ, হয়নে? তো তাৰ মানে এই তিনিটা বাহু কোনটো ত্ৰিভুজৰ? এ চি ই ত্ৰিভুজটোৰ, হয়নে? এই ত্ৰিভুজটোৰ হয়নে নাই? এই ডাঙৰ যে দীঘলকে যে ত্ৰিভুজটো আছে সেইটোৰ হয়। ঠিক তেনেকে পি আৰ এফ ত্ৰিভুজটোৰ এই তিনিটা বাহু হয়। তো যিহেতু এই তিনিওটা অনুৰূপ বাহুৰ, দুটা ত্ৰিভুজৰে তিনিওটা অনুৰূপ বাহুৰ অনুপাত কেইটা আমি সমান বুলি দেখাই দিলো, তাৰমানে এই ত্ৰিভুজ দুটা আমি কি বুলি ক'ব পাৰো? সদৃশ বুলি ক'ব পাৰিম নে? পাৰিম ক'ব, অবভিয়াছলি, হয়নে? তো আমি লিখিম তাৰ পৰা এতেকে ওকে, মই এইখিনি লিখি দিছো, ঠিক আছে। এনেকে চিন দি দিছো, ওকে। এতেকে কি হ'ব? তাৰ পৰা ত্ৰিভুজ কোনটো আছিল? ত্ৰিভুজ এ ই চি আৰু পি এফ আৰ, এ ই চি কি হ'ব? সদৃশ ত্ৰিভুজ পি এফ আৰ। কোনটো চৰ্ত মতে হ'ব? এছ 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 মতে হ'ব। হৈ গ'ল, ঠিক আছে, বুজি পাইছা? এইখিনিলৈকে আমি পালো। এতিয়া কিয় আমি সদৃশ কৰিলো? কাৰণটো আমি ইয়াতে এই এ ই চি ত্ৰিভুজৰ আমি
EAC এই কোণটো আৰু ইপিনে PFR ত্ৰিভুজৰ এই P বিন্দুত থকা এই কোণটো FPR এই কোণ দুটাক আমি সমান বুলি ক'ব লাগে ঠিক আছে সেইকাৰণে আমি এই গোটেইখিনি কাম কৰিলো এই কোণ দুটা আমি সমান কম বুজি পাইছা তো আমি লিখিম যে EAC এটাকে কোণ EAC সমান আমি কি কম কোণ ইপিনে FPR ঠিক আছে এইটোক আমি সমীকৰণ 3 কৈ থলো পিছত আমাক লাগিব এইটো ঠিক আছে এতিয়া চোৱা আকৌ মন কৰা যে চিত্ৰটোলৈকে চোৱা আমি যদি ইচিক সংযোগ নকৰি আমি যদি বিই সংযোগ কৰিলো হয় ঠিক তেনেদৰে আমি এফআৰক সংযোগ নকৰি আমি যদি কিউএফক যদি সংযোগ কৰিলো হয় তেন্তে তাৰ পৰা আমি এই একে পদ্ধতিৰে আমি এ বি ই আৰু ইপিনে পি কিউ এফ এই ত্ৰিভুজ দুটাও আমি সদৃশ নাপালো হয় জানো পালো হয় একেইটো পদ্ধতি আমি অৱলম্বন কৰিব পাৰো ঠিক আছে তো আমি তাৰ পৰা আমি এই কোণটো আৰু এই কোণটো আমি সমান বুলি ক'ব পাৰিলো হয় সদৃশ কৰাৰ পিছত ঠিক আছে তো গতিকে আমি ডাইৰেক্টলি ক'ব পাৰো যে একেদৰে এই কোণটো আৰু এই কোণটো কি হ'ব সমান হ'ব ধৰিব পাৰিছা ঠিক আছে তো আমি লিখিম যে একেদৰে কোণ BAD কোণ BAD সমান কি হ'ব কোণ PQM এইটোক আমি সমীকৰণ 4 কৈ থলো হল এতিয়া সমীকৰণ 3 আৰু সমীকৰণ 4 যদি যোগ কৰো এতিয়া সমীকৰণ 3 যোগ সমীকৰণ 4 ইমপ্লাইজ সমীকৰণ 3 কি আছে EAC কোণ EAC প্লাস কোণ আমি কি জানো BAD ইকুয়াল টু রাইট হ্যান্ড সাইডত কি আছে কোণ FPR প্লাস ইপিনে কি আছে কোণ PQM নহয় ৰবা দে এক মিনিট PQM তো ভুল হল QPM সরি PQM নহয় দে QPM আমি এই কোণটোৰ কথাই কৈছো ঠিক আছে QPM তো PQM তো মই ভুলতে লিখা গল এটো QPM হ'ব কোণ QPM ঠিক আছে এটা এই কোণ দুটা কোণ বাৰু চিত্ৰটোত চোৱাচোন EAC প্লাস BAD EAC তাৰমানে এই কোণটো আৰু ইপিনে BAD এই কোণটো এই দুটা লগ লাগি কিনে কি হ'ব এই গোটেই ডাঙৰ এই কোণটো হোৱা নাই জানো হৈছে হয় নাই তো আমি তাৰ ঠাইত কোণ A বুলি লিখি দিব পাৰো অবভিয়াসলি ঠিক আছে তো আমি লিখিম তাৰ পৰা কোণ A ইকুৱেল টু ঠিক তেনেদৰে FPR আৰু QPM যদি চোৱা FPR এই কোণটো আৰু QPM এই কোণটো তো এই কোণ দুটা লগ লাগি এই ডাঙৰ P কোণটো হৈছে হয়নে তো আমি লিখিম ইকুৱেল টু কোণ P হৈ গ'ল এইখিনিলৈকে এইটোক আমি সমীকৰণ 5 বুলি কৈ থম তো এইখিনি এই A কোণ আৰু P কোণ সমান বুলি ক'ব কাৰণে আমি এই গোটেইখিনি কাম কৰিলো ধৰিব পাৰিছা ঠিক আছে A কোণ আৰু P কোণক সমান বুলি ক'ব কাৰণে আমি গোটেইখিনি এই কামখিনি কৰিলো আৰু এই A কোণ আৰু P কোণক যদি সমান বুলি ক'ব নোৱাৰো তেতিয়াহ'লে আমি কোন দুটা ত্ৰিভুজ আমাক সদৃশ বনাব দিছিল ABC আৰু PQR হয়নে এই ABC আৰু PQR এই ত্ৰিভুজ দুটাক আমাক সদৃশ বনাব দিছিল তো সদৃশ আমি বনাব নোৱাৰিলো হয় বুজি পাইছা এতিয়া আমি এই ত্ৰিভুজ দুটা সদৃশ বনাম ABC আৰু PQR ত্ৰিভুজ দুটা ঠিক আছে কেনেকৈ বনাম চাবা এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR হল তো প্ৰথমতে আমি A আৰু P কোণ দুটা সমান বুলি লিখিম কোণ A ইকুৱেল টু কোণ P ক'ৰ পৰা পাইছো সমীকৰণ 5 ৰ পৰা
হল তাৰপিছত নেক্সট ABC ত্ৰিভুজৰ AB বাহুডাল আৰু PQR ত্ৰিভুজৰ PQ বাহুডালৰ এই দুটাৰ অনুপাত আমাক দিয়া আছে AB by PQ ঠিক তেনেদৰে ABC ত্ৰিভুজৰ AC বাহুডাল আৰু PQR ত্ৰিভুজৰ PR বাহুডালৰ অনুপাতও আমাক দিয়া আছে আৰু এই অনুপাত দুটা সমান হয়নে কৰিব পাৰিছা তাৰ মানে AB by PQ equal to AC by PR আৰু ইপিনে A কোণ আৰু P কোণ সমান তাৰ মানে বাহু কোণ বাহু মতে কি হ'ব বা বাহু কোণ বাহু মতে কি হ'ব ত্ৰিভুজ দুটা সদৃশ হ'ব হয়নে ধৰিব পাৰিছা সকলোৱে আমি লিখিম যে কোণ সৰি AB by PQ equal to কি হয় AC by PR এইখিনি আমাক দিয়া আছে ঠিক আছে তাৰ পৰা আমি ইফালে লিখিম ঠিক আছে তোমালোকে তলে তলে লিখিবা গোটেইবিলাক বস্তু মই ঠাই নাই কাৰণে কাষত লিখিছো এতেকে কি হ'ব ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ কি হ'ব PQR কোনটো শৰ্ত মতে হ'ব SAS শৰ্ত মতে হল বুজি পালা তো এইটোৱে হল আমাৰ প্ৰমাণ ঠিক আছে বহুত লম্বা প্ৰমাণ আৰু সেকেন্ড কথা হল টানো আছে ঠিক আছে কোৰ পৰা কোনটো স্টেপ যাব লাগে কেনেকৈ যাব লাগে এই স্টেপ বিলাক যদি মাজত হঠাৎ কিবা ভুল হৈ যায় ঠিক আছে বা স্টেপ যদি হঠাৎ পাহৰি যোৱা তেতিয়াহলে কিন্তু নহব সেই কাৰণে ডাইৰেক্টলি মই এটাই কওঁ যে জ্যামিতি কেতিয়াও মুখস্থ নকৰিবা ঠিক আছে মনত ৰাখিব লাগিব নো ডাউট স্টেপস বিলাক মনত ৰাখিব লাগিব কিন্তু বুজি পাই মনত ৰাখিবা আৰু প্ৰেক্টিস কৰি 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 মনত ৰাখিবা ঠিক আছে মুখস্থ কেতিয়াও কৰিব নাযাবা মুখস্থ কৰিব গলে ডাইৰেক্টলি বৰবাদ হবা ঠিক আছে পিছত হঠাৎ যদি অকনমানো যদি প্ৰশ্নটো চেঞ্জ কৰি দিয়ে তেতিয়াহলে নোৱাৰিবা কৰিব বুজি পাইছা আৰু প্ৰশ্নটো চেঞ্জ কৰি নিদিলেও কিবা যদি হঠাৎ তাৰে মাজত কিবা স্টেপ পাহৰি গলা কাৰণ তুমি বুজি পোৱা নাই বুজি নোপোৱা মানে কি তুমি ডাইৰেক্টলি মুখস্থ কৰি গৈছা কিবা হঠাৎ কিবা পাহৰি গলা কিবা হল তো তেতিয়া গোটেই প্ৰশ্নটোৱে তোমাৰ বৰবাদ হৈ যাব ঠিক আছে সেইটো কাৰণে ভালদৰে বুজিবা বুজি কিনে কৰিবা বেছি টান নহয় নেক্সট প্ৰশ্নটো আমি চাওঁ এতিয়া নেক্সটটো কি দিছে যে 6 মিটাৰ ওখ এটা উলম্ব খুঁটাৰ ভূমিত হোৱা চাৰ দিশ 4 মিটাৰ আৰু একে সময়তে এটা টাৱাৰৰ চাৰ দিশ 28 মিটাৰ টাৱাৰটোৰ উচ্চতা নিৰ্ণয় কৰা তো আমাক কি দিছে ইয়াতে আমাক কৈছে যে 6 মিটাৰ ওখ উলম্ব খুঁটা ঠিক আছে তো 6 মিটাৰ ওখ উলম্ব খুঁটা এটা অংকন কৰো তো এইটো উলম্ব খুঁটা মানে কি ইয়াতে ভূমিৰ লগত লম্ব হৈ আছে তাৰ মানে হয় নাই খুঁটাটো লম্বই হৈ থাকিব সদায় তো এইটো এটা 6 মিটাৰ উলম্ব খুঁটা অকমান সৰু কৰি দিছো ৰবা মই ঠিক আছে ঠিক তেনেকে আমাক কৈছে যে এই খুঁটাটোৰ চাৰ দিশ 4 মিটাৰ তো গোটেই খুঁটাটোৰ চাৰ দিশ তাৰ মানে চাহটো যদি ইপিনে যদি চাহটো থাকে ঠিক আছে তো চাহটোৰ দিশ কিমান 4 মিটাৰ ইপিনে এইটো 6 মিটাৰ আৰু ইপিনে এইটো চাহটোৰ দিশ কিমান 4 মিটাৰ ঠিক আছে ঠিক তেনেদৰে আমাক আকৌ কৈছে যে এটা টাৱাৰ আছে সেই টাৱাৰটোৰ চাৰ দিশ 28 মিটাৰ তো টাৱাৰটোৰ চাৰ দিশ যদি 28 মিটাৰ হয় তেনে টাৱাৰটো আকৌ তাতকৈও দীঘল হ'ব হয়নে তো টাৱাৰটো ধৰা হ'ল ইমান দীঘল ঠিক আছে আৰু তাৰ চাহটো ইমান মান দীঘল হ'ল তো ইয়াৰ চাহটোৰ দিশ কিমান বুলি কৈছে আমাক 28 মিটাৰ বুলি আমাক কৈছে আমাক কি উলিয়াব দিছে এই যিটো টাৱাৰৰ দৈৰ্ঘ্য এই টাৱাৰৰ দৈৰ্ঘ্যটো আমাক উলিয়াব দিছে ধৰিব পাৰিছা তো আমি কি কৰিম ইয়াতে এই বিন্দুটোৰ পৰা এই বিন্দুটোলৈকে আমি ইয়াতে সংযোগ কৰিম ঠিক তেনেকে এইটোৰ পৰা এইটো আমি সংযোগ কৰিম হল ঠিক আছে বুজি পাইছা তাৰ পিছত ইয়াতে কি পালো দুটা ত্ৰিভুজ পালো হয়নে এই দুটা ত্ৰিভুজৰ নাম দিম এটা দিলো আমি ABC আৰু এই এটা ত্ৰিভুজৰ নাম দিলো আমি ইপিনে PQR বুলি তাৰ পৰা আমি এই PQৰ মানটো উলিয়াব লাগে হয় না নাই
তো পি কিউৰ মান উলিয়াম কেনেকে প্ৰথমতে আমি ত্ৰিভুজ দুটা সদৃশ বনাম ঠিক আছে সদৃশ বনোৱাৰ পিছত তাৰ বাহুৰ মানে অনুৰূপ বাহুৰ অনুপাতৰ পৰা আমি এই পি কিউৰ বাহুটোৰ মানটো আমি উলিয়াই দিম কেনেকে চাবা ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQRৰ ঠিক আছে তো এই ত্ৰিভুজ দুটাৰ পৰা প্ৰথমতে আমি কি চাম এই বি কোণটো কিউ কোণৰ সমান হ'ব কিয় সমান হ'ব কাৰণ এবি কি হয় খুঁটা এটা হয় খুঁটা এটা ভূমিৰ লগত কি হিচাপে থাকে লম্ব হিচাপে থকা মানে কি এইটো 90 ডিগ্ৰী ঠিক তেনেকে টাৱাৰটোও ভূমিৰ লগত লম্ব হিচাপে থাকে তাৰমানে এইটো 90 ডিগ্ৰী তো আমি লিখিম ইয়াতে কোণ ABC বা কোণ বি বুলি লিখিলেও কথা নাই কোণ বি সমান কি হ'ব কোণ কিউ ঠিক আছে ইকুৱেল টু 90 ডিগ্ৰী হল ব্ৰেকেটত লিখি থলে হল যে এ বি লম্ব বি চি কমা ইপিনে পি কিউ লম্ব কিউ আৰ ঠিক আছে তাৰপিছত চোৱা এই যে ইয়াতে চাহ পৰিছে চাহটো কিহৰ কাৰণে পৰিছে সূৰ্যৰ কাৰণে পৰিছে হয়নে তো সূৰ্যটো ধৰা এইখিনি মানত আছে ক'বাত ঠিক আছে এইটো ধৰা সূৰ্য ইফালে আছে আৰু এই সূৰ্যটোৰ কাৰণে কি হৈছে তোমাৰ ইপিনে এই তোমাৰ খুঁটাটোৰ আৰু ইপিনে টাৱাৰটোৰ কি পৰিছে চাহ পৰিছে মানে তাৰ বিপৰীত দিশত এতিয়া সেই চাৰ লগত কি হৈছে এই খুঁটাটোৰ যিটো চাহটোৰ যিটো শেষ বিন্দু আৰু এইটো খুঁটাটোৰ যিটো শেষ বিন্দু সেই বিন্দু দুটাৰ মাজত কি হৈছে তোমাৰ এটা কোণ উৎপন্ন হৈছে আৰু ইপিনেও সেই দুডাল তোমাৰ কিউ আৰ আৰু আৰ পি এই দুডালৰ মাজত এটা কোণ উৎপন্ন হৈছে এই কোণ দুটাক আমি কি কোণ বুলি কওঁ এই কোণ দুটাক আমি কি কোণ বুলি কওঁ এই কোণ দুটাকে আমি সূৰ্যৰ উচ্চতাৰ কোণ বুলি কওঁ ঠিক আছে বা আমি ইংলিছত কি বুলি কওঁ এংগুলাৰ এলিভেশ্যন অফ সান ঠিক আছে আৰু যেহেতু সূৰ্যটো আমাতকে বহুত দূৰত আছে হয় নাই তো সূৰ্যটো আমাতকে বহুত দূৰত থকা কাৰণে তোমাৰ এই কোণ দুটা তাৰ মানে এই সূৰ্যৰ উচ্চতাৰ কোণ দুটা আমি সদায় কি বুলি লওঁ আমি সমান বুলি লওঁ ঠিক আছে বুজি পাইছা তো সেইটো কাৰণে ইয়াতে কোণ চি ইকুৱেল টু কি হ'ব কোণ আৰ হ'ব ধৰিব পাৰিছা কোণ চি ইকুৱেল টু কি হ'ব কোণ আৰ হ'ব কিয় ব্ৰেকেটত লিখি থলে হ'ল যে সূৰ্যৰ উচ্চতাৰ কোণ ঠিক আছে তো তাৰ পৰা আমি লিখিম যে এতেকে ত্ৰিভুজ ABC কি হ'ব সদৃশ ত্ৰিভুজ PQR মানে কোনটো শৰ্ত মতে হ'ব এ শৰ্ত বা কোন শৰ্ত মতে হ'ব তো যেহেতু ত্ৰিভুজ দুটা সদৃশ হ'ল তাৰ পৰা আমি তাৰ অনুৰূপ বাহুকেইটাৰ অনুপাত আমি সমান বুলি ক'ম তাৰমানে AB বাই PQ এতেকে AB বাই PQ ইকুৱেল টু কি হ'ব BC বাই QR QR ইকুৱেল টু কি হ'ব AC বাই PR হ'ব কিন্তু ইয়াতে AC আৰু PR ৰ মান আমাক লাগে জানো নালাগে মানে AC আৰু PR ৰ আমাক মান দিয়াও নাই আৰু আমাক নালাগেও আমাক কি লাগে আমাক PQ হে মান লাগে ঠিক আছে তো PQ ডালটো ইয়াতে আহিয়ে গৈছে এইডাল PQ ঠিক আছে তো আমি AC বাই PR অনুপাতটো আমি নললেও হ'ব ওকে তো ইয়াতে আমি কাৰ কাৰ মান দিয়া আছে সেইখিনি লিখি চাওঁ AB ৰ মান কিমান AB ৰ মান আমাক দিয়া আছে 6 মিটাৰ বুলি মানে তো আমি লিখিম 6 বাই PQ ৰ মান আমি নাজানো তো PQ টো PQ হিচাপে লিখি থম ইকুৱেল টু BC মানে কিমান BC আমাক দিয়া আছে 4 মিটাৰ আৰু ইপিনে QR কিমান দিয়া আছে 28 মিটাৰ তো আমি ইপিনে লিখিম 4 বাই 28 তো ইয়াৰ পৰা তুমি বজ্ৰ পূৰণ কৰা 4 ইনটু PQ ইকুৱেল টু 6 ইনটু 28 তাৰ পৰা PQ ইকুৱেল টু কিমান হ'ব 6 ইনটু 28 বাই 4 তো 4 এদি 28 কাটিলে কিমান হ'ব 4 7 যা 28 তাৰ মানে PQ ৰ মান আমি কিমান পালো 6 7 যা 42 হয়নে তো আমি লিখি দিম যে এতেকে
এতেকে টাৱাৰৰ উচ্চতা ইকুৱেল টু কিমান পালো আমি 42 মিটাৰ বুজি পাইছা সকলোৱে ঠিক আছে তো এনেকুৱা ধৰণে আমি টাৱাৰৰ উচ্চতাটো আমি উলিয়াম সো আমি গোটেইখিনি প্ৰশ্ন কৰিলো ঠিক আছে 6.3 অনুশীলনী সো ভিডিওটো মানে গোটেইখিনি প্ৰশ্ন তোমালোকৰ তিনটা পাৰ্টত ডিভাইড দিছে ইতিমধ্যে মই দুটা পাৰ্ট তোমালোকক দিলোৱে ঠিক আছে আৰু এটো হল তোমালোকৰ 3 নম্বৰ পাৰ্ট ভিডিও কেইটা অকমান লম্বা হৈছে আৰু এই পাৰ্টটো আৰু অলপমান লম্বা হ'ব ঠিক আছে কাৰণ যিকেইটা লাষ্টৰ প্ৰশ্ন এই গোটেইকেইটা প্ৰশ্ন অকমান দীঘল দীঘল আৰু তোমালোকক নুবুজালেও যদি মই নুবুজাই কিনে এনেই ওপৰে ওপৰে কৰি যাও তেতিয়াহলে তোমালোকে একোৱে বুজি নাপাবা ঠিক আছে আৰু হেনেকে ভিডিও দি একো লাভো নাই হয় নাই ঠিক আছে তো গতিকে ভিডিও কেইটা লম্বা হলেও তোমালোকে শেষলৈকে ভিডিও কেইটা চাবা আৰু বাকি ইয়াৰ পিছত আমি দ্বিঘাত সমীকৰণ কৰিম দ্বিঘাত সমীকৰণৰ পিছত আমি ত্ৰিকোণমিতি কৰিম ঠিক আছে তো এই দুটা চেপ্টাৰ কৰিম আৰু তাৰ পিছত আমি যিকেইটা তোমালোকৰ হাফ ইয়াৰলি এক্সামত লাগে সেইকেইটা আমি লাহে লাহে কৰিম ঠিক আছে লগতে বিজ্ঞানৰো কৰি যাম ঠিক আছে সো থ্যাংক ইউ